নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া দেখিছেনে, যোৱাকালি ৰাতিৰ ভিডিঅ'। আমি গোটেইকেইটাই ভাত পানী খাই বৈ আজৰি হ'লোঁ। ছোৱালীয়ে, মই আৰু মানুহজন, মা, আমি গোটেইকেইটাই খাই বৈ আজৰি হৈ দেখিছেনে, ৰাতি মোৰ কাম আৰু মই বাচন বৰ্তনখিনি ধুই মেলি আজৰি হ'লোঁ। বাকী সকলো হ'লে এয়া আকৌ পিছদিনা ৰাতিপুৱা ভিডিঅ', মানে আজি ৰাতিপুৱা ভিডিঅ' আছিলে। তাকে শুই উঠি দেখিলোঁ গোটেই চোতালখনত পাত আৰু কাম বনখিনি কৰি মেলি এয়া গৰুজনী উলিয়াই দিলোঁ। তাৰপিছত গা পা ধুই মেলি আহি পাকঘৰত সোমালোঁ। পাকঘৰত সোমাই গৰম পানী আৰু চাহ তাহ ৰাতিপুৱা তেনেকৈ খালোঁ আমি সকলোৱে মিলি। খাই বৈ আজৰি হৈ তাৰপিছত এয়া দেখিছে নহয়, গা পা ধুই আহিহে মই বিচনা উঠাইছোঁহি আজি। তাৰপৰা এয়া যা যোগাৰ কৰিছোঁ ভাতৰ। আজি আমাৰ ঘৰত ভতিজা জোৱাই, নতুন জোৱাইক আমি ভাত খাবলৈ নিমন্ত্ৰণ জনাইছিলোঁ। বাইদেউ আৰু মই এনেকৈয়ে ভাতৰ যা যোগাৰ কৰিলোঁ আৰু এইখিনি আৰু দুইজনীয়ে পূৰা কথা আড্ডা মাৰি কামত লাগি আছোঁ। ছোৱালীয়ে ভিডিঅ' অকণমান কৰি থৈছিলে, তাকে এড কৰি দিলোঁ। এইখিনি দেখিছেনে কেনেকৈ বজাৰ মেলি লৈছোঁ। কোনে কোনে এনেকৈ বজাৰ মেলি লয় জনাব দেই। মই পূৰা বজাৰ মেলি কাম বনখিনি কৰোঁ, তাৰপিছত বাৰু চিজিল কৰি পেলাওঁ। এনেকৈ আৰু সেয়া বাইদেৱে মাংস বনাই আছে, মই অকণমান এতিয়া ভিডিঅ' কৰি থ'লোঁ। সেয়া পিছফালে ছোৱালী দেখিছেনে লাগি আছে। আৰু দিনটো ইমান যে বৰষুণ, সিহঁতক ভাত পানী খুৱাই বৈ পঠিয়ালোঁ, পিছে ভিডিঅ' কৰিবলৈহে নহ'ল। এয়া বৰষুণ ইমান দিছে আজি, দিনটো বৰ আমনি লাগিলে দেই, বতৰ ইমান বেয়া। তাৰপিছত এয়া আৰু সন্ধিয়া সময়ত ডিউটি, গৰুজনীৰ বাবে দানা যোগাৰ কৰি আছোঁ। আজি গৰুজনী নিজে নিজে আহিলে বাৰু, বিচাৰি যাবলগীয়া নহ'ল আৰু। সেয়া এনেকৈ সৰু সৰুকৈ অলপ হেৰিবোৰ কাটি দিছোঁ, কবিবোৰ মানুহজনে আনি দিছিলে, মই এনেকৈ আৰু কাটি পেলাই দিছোঁ। এইখিনি ভিডিঅ' ছোৱালীয়ে কৰা দেই। এনেকৈ গৰুজনী দিলোঁ খাবলৈ। গৰুজনী কি দিব পাৰিছে নাজানো, কিন্তু গৰুজনীয়ে কিন্তু আমাক যথেষ্টখিনি দিছে আৰু। এয়া ছোৱালী দেখিছেনে সন্ধিয়া সময়ত সেই ভগা ছাতিটো লৈ যে এনেকৈ বৰষুণত তিতিবলৈ ভাল পাইছে মানে। আপোনালোকৰ ল'ৰা ছোৱালীবোৰ এনেকুৱা কৰেনে বাৰু? আমাৰ ছোৱালী হ'লে এইবোৰ দেই, ইমান যে আমনি কৰে নহয় কেতিয়াবা। আজিলৈ আহিছোঁ তেন্তে, বাই।